নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ডিকেপি আছাম অফিচিয়েল। আৰু আজি হৈছে আগষ্ট মাহৰ প্ৰথম দেওবাৰ, আৰু প্ৰত্যেক মাহৰ প্ৰথম দেওবাৰ আৰু শেষৰ দেওবাৰে আমি আমাৰ হোৱাটছআপত গছৰ গ্ৰুপ আছে, গছৰ গ্ৰুপৰ জৰিয়তে আমাৰ সদস্যসকলৰ লগত আমি গছ পুলি ৰোপণ কৰোঁ সৰুপথাৰ টাউন, আৰু য'ত গছ নাই বেছিকৈ তাত আমি গছ লগাওঁ। আৰু আজি অলপ আমি গছ লগালোঁ, তাত বিশেষকৈ আজি ভিডিঅ' কৰা নহ'ল, আৰু যি সৰু সুৰাকৈ ভিডিঅ' কৰিছোঁ সেইকেইটা আপোনালোকক আজি দেখাবলৈ চেষ্টা কৰিম। আৰু গছ থাকিলেহে মানুহ থাকিব, সেই উদ্দেশ্যতে আমি সকলোৱে মিলি এইটো পদক্ষেপ লৈছোঁ। আৰু মই হোৱাটছআপ গ্ৰুপত এড হোৱা মাত্ৰ 3 মাহমান হৈছে, 3 মাহতে আমাৰ 100জোপা গছ পুলি ৰোপণ কৰি ল'লোঁ আমি। আৰু আগত 3 বছৰ আগৰ পৰা গ্ৰুপটো আছে, 3 বছৰ আগৰ গছকেইটা আপোনাক কেতিয়াবা দেখাম, বহুত ডাঙৰ হৈ গ'ল কৃষ্ণচূড়া গছকেইটা। তেতিয়াহ'লে আহক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ মাহেকীয়া কাৰ্যসূচীৰ আগষ্ট মাহৰ প্ৰথম দেওবাৰটোত কাৰ্যসূচী সৰুপথাৰ নগৰৰ মাজমজিয়াত পালন কৰা হয়। আৰু এই কাৰ্যসূচীত 7টা নিম, কৃষ্ণচূড়া, বিলাতী সোণাৰু আৰু এটা বেলগছৰ পুলি লগোৱা হয়। লগতে 2টা পুৰণি পুলিৰ যত্ন লোৱা হয়। আৰু এই কাৰ্যসূচীত উপস্থিত থাকি সহায় সহযোগিতা আগবঢ়োৱা সদস্যসকলক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জনালোঁ। বিশেষভাৱে ধন্যবাদ অনুপম ছাৰ আৰু প্ৰবীণ খুৰালৈ আমাৰ মাজত থাকি সাহস দিয়াৰ বাবে। আৰু অৱনী কাকতি দালৈ থাকিল বিশেষভাৱে ধন্যবাদ, আমাক ৰাতিপুৱা একাপ চাহৰ ব্যৱস্থা কৰি আমাক সতেজ কৰি পুলি ৰোপণ কৰাত সহায় কৰিলে। গছ থাকিলেহে আমি থাকিম। চিৰসেউজ ধনশিৰি মহকুমা আৰু অধিক ৰঙীন আৰু সেউজীয়া কৰাৰ উদ্দেশ্যত আগত ৰাখিয়েই আমাৰ এই গোটৰ উদ্যোগত বিভিন্ন ঠাইত বাৰিষা দিনকেইটাত গছপুলি ৰোপণ কাৰ্যসূচী পালন কৰি অহা হৈছে। আৰু আজিৰ ভিডিঅ'টো ইমানটোৱে আছিলে। যদি আজিৰ সৰু সুৰা ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো টিংকৈ টিপি দিব। তেতিয়া মোৰ আহিবলগীয়া নতুন ভিডিঅ' আপোনালোকে সৰ্বপ্ৰথমে পাই যাব। তিদিন ডাটা বিছে বিহেপি জয় আই অসম।